हेलो गाइज मैं आज आपलोक एनेकुवा एटा भिडिओ देखाबले चेष्टा करिछु। आपलोके चाइ आछे भिडिओটো एखलके चाब। आज आमार टेंगानीर माजत आज इमान असुविधात परिबलगिया होइसे। आज आमार 108 এখন नहार अवस्थात आज बलेरो पिकआपत आनी आमार अगुर आलिचिगा पार घाटत आज एनेकुवा अवस्थात बेमारी एटा লৈ আহিবলগিয়া হৈছে। गतिके आमार এই পাৰ ঘাটটো অগুৰি পাৰ ঘাটে যদি পক্ষী দলং এখন টকা হলে নিশ্চয় 108ৰ পৰা ধৰি বা নিজৰ বাহন লৈ হলেও আজি গোলাঘাট কুকনকৰ চিভিল যাব পাৰিলে হয়। আজি এখন এই তুলুঙা নাওৰ ওপৰেদি আজি আমাৰ টেঙানীৰ 42খন গাঁৱৰ বেমাৰী পৰ্যন্তৰ পৰা ডেলিভাৰী কেছৰ পৰা ধৰি আজি এখন নাওৰ ওপৰেদি আমি পাৰাপাৰ হ'বলগীয়া হয়। আৰু এইখন ঘাটেদি আমি গোলাঘাট টাউন চিভিল বা এনেকে ৰঙাজান হওক চিনলিজান বৰপথাৰ আমি এনেকে অহা যোৱা কৰিবলগীয়া হয়। গতিকে আমাৰ বহুত কষ্টৰ মাজত আজি আমাৰ অগুৰি আলিচিগা পাৰ ঘাটত আজি অহা যোৱা কৰিবলগীয়া হৈছে। গতিকে মই কাটৰ অনুৰোধ কৰিছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আৰু আমাৰ বিজেপি চৰকাৰৰ এটা ৰজাৰ হৈ আছে। গতিকে ৰজাৰ হৈ থকাৰ কাৰণত আমি ক'বলগীয়া হৈছে আমাৰ প্ৰকৃত দলংখন যদি আপোনালোকে অলপ বনাই দিয়া হয়, চেষ্টা কৰি দিয়ে বনাব। গতিকে আমি বহুত টেঙানীৰ ৰাইজে সুবিধাজনক হ'লে হয়। আজি 108 নথকাৰ অৱস্থাত আজি আপোনালোকে চাইছে আমি এতিয়া তুলুঙানৰ ওপৰেদি এডালি ৰছীত আমি পাৰাপাৰ হ'বলগীয়া হৈছে। গতিকে আপোনালোক মোৰ ভিডিঅ'টো চাই থকা মোৰ সকলো বন্ধু বান্ধৱী সকলক কৈছোঁ, যদি আপোনালোকে ফেচবুকত চাইছে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰিবলৈ আপোনালোকে পাহৰি নাযাব। আৰু ইউটিউবত যদি আপোনালোকে চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটোক আপোনালোকে বন্ধু বান্ধৱী সকললৈ আপোনালোকে শ্বেয়াৰ কৰি দিব। আজি এইখন তুলুঙা নাওৰ ওপৰত আজি আমাৰ এনেকুৱা অৱস্থাত আমাৰ টেঙানীৰ ৰাইজে অহা যোৱা কৰিবলগীয়া হৈছে। গতিকে এই ভিডিঅ'টোক আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি শীঘ্ৰেই পায়গৈ বুলি মই ভাবোঁ। আপোনালোকে একদম বেছিটো বেছি আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, তেতিয়া নিশ্চয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভিডিঅ'টো যদি চাবলৈ পায় হয়তো দলঙৰ কথা অলপ চিন্তা কৰিব পাৰে। চাওক আজি আমাৰ এনেকুৱা অসুবিধাৰ কাৰণে আজি গাঁৱৰ মানুহে সহায় কৰি আজি এইখন 108 নথকাৰ অৱস্থাত এই ঘাইপথৰ কিনাৰত আমি অটো এখন মাতি আনিম। এই অটোখনত আমি গোলাঘাট কুকনকৰ চিভিল লৈ যাবলগীয়া হৈছে। গতিকে আপোনালোকে মোৰ ভিডিঅ'টোক বেছিটো বেছি আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে একদম ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আমাৰ এনেকুৱা অৱস্থাত আজি আমাৰ এইখন বতৰ ওপৰতে আজি এনেকুৱা অসুবিধা হৈছে। আজি গাইজ আপোনালোকে চাই থাকিব।